আজি আলোচনা কৰিম কিডনী ট্ৰান্সপ্লেণ্টৰ পিছত পানীৰ গুৰুত্ব কিমান। যদিও সাধাৰণতে আমি পানী খোৱাৰ ওপৰত ইমান গুৰুত্ব নিদিওঁ বা চিম্পল বুলি ভাবোঁ, কিন্তু কিডনী ট্ৰান্সপ্লেণ্টৰ পিছত পানী খোৱাৰ গুৰুত্ব অধিক। সাধাৰণতে কিডনী ফেইল হোৱাৰ পিছত বা ডায়ালিচিছৰ সময়ত পানী খোৱাৰ ওপৰত যিখিনি নিষেধ থাকে, কিডনী ট্ৰান্সপ্লেণ্টৰ পিছত এই আটাইখিনি নিষেধ আঁতৰি যায়। নতুন কিডনীক সুস্থ আৰু সক্ৰিয় কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। মই যিহেতু কিডনী ট্ৰান্সপ্লেণ্ট কৰিছোঁ, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ ক্ষেত্ৰত মই কি নিয়ম মানি চলোঁ, এই আটাইখিনি কথা শ্বেয়াৰ কৰিম। আৰু এই গোটেইখিনি কথা মই ডক্টৰৰ পৰামৰ্শ মতে বা ডায়েটিচিয়ানৰ মতেই আলোচনা কৰিম। তো পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ মুখ্য কাৰণসমূহ কিডনী ট্ৰান্সপ্লেণ্টৰ পিছত বা উপকাৰিতাসমূহ হৈছে নতুন কিডনীৰ কাৰ্যক্ষমতা ৰক্ষা কৰা। পৰ্যাপ্ত পৰিমাণৰ পানী খালে নতুন কিডনীলৈ বা প্ৰতিস্থাপন কৰা কিডনীলৈ তেজৰ চলাচল স্বাভাৱিক থাকে। ফলত নতুন কিডনীয়ে তেজত থকা বৰ্জ্য পদাৰ্থসমূহ বহুত ভালদৰে ফিল্টাৰ কৰিব পাৰে। আৰু 2 নম্বৰ হৈছে সংক্ৰমণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে প্ৰস্ৰাৱনলীৰ সংক্ৰমণৰ প্ৰতিৰোধ কৰে আৰু নতুন কিডনীত যাতে পৰৱৰ্তী কোনো অসুবিধা নহয় বা কিডনীত পাথৰ নহয়, তাৰো প্ৰতিৰোধ কৰে। আৰু 3 নম্বৰ হৈছে ঔষধৰ পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰে। কিডনী ট্ৰান্সপ্লেণ্টৰ পিছত আমি যিখিনি ইমিউনোছাপ্ৰেছিভ মেডিচিন খাওঁ, সেই মেডিচিনৰ কিছু ছাইড ইফেক্টও হয় বা কিছু হ'লেও ক্ষতিকাৰক উপাদান থাকে। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খালে এই ক্ষতিকাৰক উপাদানসমূহ সহজে কিডনীয়ে উলিয়াই দিয়ে আৰু ঔষধৰ পাৰ্শ্বক্ৰিয়া কিছু পৰিমাণে হ'লেও হ্ৰাস কৰে। তো আজি এইখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পাইছে। পৰৱৰ্তী সময়ত কিডনী ট্ৰান্সপ্লেণ্টৰ পিছত এদিনত কিমান পানী খাব লাগে, কেনেকুৱা পানী খাব লাগে, TDS মিটাৰ ৰিডিং কিমান হ'ব লাগে, এই আটাইখিনি কথা মই আলোচনা কৰিম। মই যিহেতু কিডনী ট্ৰান্সপ্লেণ্ট কৰিছোঁ, মই যিখিনি ডায়েট বা নিয়ম নীতি মানিছিলোঁ, এই আটাইখিনি কথা শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।